ৰাতিপুৱাই বৰষুণ। আজি আৰু ক'ত যাব আকৌ যোৱা নহয় আজি আৰু। কিন্তু ভালো লাগে ইয়াতে বৰষুণ আহিলে, আৰু গুজৰাটী মানুহবিলাকে বৰষুণ আহিলে খুব ভাল পায়। ইয়াতে বৰষুণ নহয় যে, যোৱাবাৰ বৰষুণ আপোনাৰ 12-13 দিনমান হৈছিল চাগে যোৱা বছৰ, গণিব পৰা বৰষুণ হৈছিলে। এতিয়া এইবাৰ কিন্তু বৰষুণ অকণমান হৈছে, এইবাৰ অকণমান বেছি আহিছে বৰষুণ, এইকেইদিন আনিয়ে আছে ডেইলি। ভালো লাগে এনেকৈ বৰষুণ আহি থাকিলে। যিয়ে নহওক যেনিবা আৰু কিনো কৰিব, বৰষুণ শুই থকাই ভাল নে কি কয়? আপোনালোকেও শুই থাকক। শুব যোৱাৰ আগতে এবাৰ টেম্পাৰেচাৰটো জুখি লোৱা ভাল ন, কি কয়? আপোনালোকেও জুখিব টেম্পাৰেচাৰ, যদি জোখা মেচিন আছে, আমাৰ ইয়াতে মেচিন আছে, তো এবাৰ জুখি লওঁ, চাওঁ আহকচোন কিমাননো আছে। (34.7) দেখিছেনে? 34.7 আছে। আৰু এবাৰ জুখি লওঁ, হ'লেও কনফাৰ্মটো কৰি লওঁ। (35) মানে এইটো অকণমান ৰেডিয়াছটো এনেকৈ অলপ দূৰৰ পৰা ল'ব লাগে, এনেকৈ ল'ব লাগে। কিমান দেখাইছে? 34.6। এইটো বহুত কাম দিয়ে আকৌ দেই। এইটো পানী, গৰম পানী হওক, খানা হওক, যিয়ে নহওক চবৰে টেম্পাৰেচাৰ কৰি দিব এইটো, তেতিয়া ভাল আৰু সেনেকৈ মাৰিব লাগে। মজা। আজি ৰাতিপুৱা খুব বৰষুণ দিলাক, তো বৰষুণ দিয়াৰ কাৰণে এতিয়াহে অলপ ওলাইছোঁ, এতিয়া ভাল লাগি আছে। সেই ৰ'ব, এটা বস্তু চাব নেকি? ৰ'ব 1 মিনিট দি খাওঁ ৰ'ব। সেই দেখিছে না ভাল পোৱা, পূৰা ৰোমাঞ্চ কৰি আছে দুয়ো তাতে বহি কিনে, কি সুন্দৰকৈ বহি আছে চাওকচোন। 7:30 বাজি গ'ল, দেখছি না? এতিয়াও কি পোহৰ হৈ আছে ইয়াতে, দেখছি পূৰা পোহৰ হৈ আছে, এতিয়া দিনান হৈ আছে চাওক, পূৰা দিনান হৈ আছে। আমাৰ অসমত চাগে ইতাক গেলি পূৰা আন্ধাৰ হৈ গ'ল। 7:30 বাজছে এতিয়া, বিশ্বাস করছি না? রব করে না যে দেখে রাখবো, দেখছি না 7:30। চন্দ্রটো বঢ়িয়া হৈ আছে, পুরা আধাখিনি দেখি আছে, চাব নেকি? চন্দ্রটো দেখাম ৰব। দেখিছে নে কি ধুনীয়া হৈ আছে? এইবিলাক চাই পেলাই আমি খুব ভাল পাওঁ। আপোনালোকে পাইনে? এবাৰ কমেণ্ট কৰিবচোন। চাওক কি ধুনীয়া লাগে। কেতিয়াবা আকাশখনলৈ এনেকৈ চাই থাকিবচোন, বহুত ভাল লাগে। পিছত দেখছি না গাৰ্ডেনখন কেনে এটা হৈছে? বেলেগৰ গাৰ্ডেন কি ধুনীয়া, আমাৰ গাৰ্ডেন চাওক কেনে এটা পৰিৱেশ হৈছে, চাওকচোন। একদম জংগল হৈছে, যেন জংগলত আছো মই। কেনে এটা পৰিৱেশ। মালি আমাৰ খুব বেয়া, মালিটো যিটো মালি আহে না, তাৰ মালিৰ কাম চাওকচোন। এলা মালিৰ কাম একো লাগে নাই, এডাল মৰি গৈছে, মালিৰ গুৰুত্বই নাই, এনেই পইচাটো নিব আহে। দেখছে না এডাল তাত খালী আছে, মালিৰ গুৰুত্ব নাই। মালিটো খুব বেয়া লাগে, কেনে এটা হৈছে, যেন জংগল হৈছে গাৰ্ডেনখন চাওকচোন। মালিটো কেৱল পইচাহে বিচাৰে, কাম ভাল নহয়, খুব বেয়া কাম। এতিয়া কেৱল খোৱা লোৱা খোৱা, সেইটোৱে কাম। তাৰে মাজতে আৰু কেতিয়াবা গৈ আছোঁ কামত, এনেই বাহিৰত সেনেকৈ নাযাওঁ, ভয় লাগে না যদি কৰোণা হয় আৰু। তো সেইকাৰণে আপোনালোকে বহুত সাৱধানে থাকক, এইটো মোৰ এটা ৰিকুৱেষ্ট আপোনালোকক। আৰু যদি মানে সাৱধানে নাথাকে তেতিয়াতো গমেই পায় আৰু কি হ'ব। মই ভাবিছিলোঁ যে বহুত ঠাই দেখাম আপোনালোকক চেনেলটো খোলাৰ পিছত, বহুত জাগাত যাম, আপোনালোকক দেখাম। যদি আপোনালোকে গুজৰাট আহিবলৈ ইচ্ছা কৰে বা গুজৰাটত যদি মানে কেতিয়াবা অহা প্লেন কৰে, তেতিয়াহ'লে ক'ত যাব আপোনালোকে, কি ঠাই ভাল, কেনেকুৱা জেগা, মানুহবিলাক কেনেকুৱা, তো সেইবিলাক গোটেই মই দেখাবলৈ চেষ্টা কৰিম বুলি ভাবিছিলোঁ। কিন্তু এতিয়া কৰোণা কেতিয়া জানো শেষ হয়, যেতিয়া অকণমান কৰোণাটো কমি যাব ন, তেতিয়াই মই আপোনাক ক'ম। আৰু মই এটা কথা কৈ থৈ দিওঁ, ইয়াতে গুজৰাটৰ মানুহবিলাক না বহুত পলাইট, বহুত ভদ্ৰ, আৰু আপোনাক হেল্পফুল মানুহ ইয়াৰে মানুহবিলাক বেছিকৈ। আৰু ইয়াতে বেছিভাগ মানে মানুহে, যিবিলাক হিন্দু ধৰ্মৰ মানুহ আছে, মানে চবেই মানে পূজা পাতাল মানে বহুত বিশ্বাস কৰে, এইবিলাক ভগৱানক বহুত বিশ্বাস কৰে। প্লাছ ইয়াতে বহুত ডাঙৰ মন্দিৰো আছে, যেনেকৈ আপোনাৰ অক্ষৰধাম মন্দিৰ এটা আছে, তাৰপিছত দ্বাৰিকা আছে ইয়াতে,
তাৰে পিছত সোমনাথ মন্দিৰ আছে, বহুত ডাঙৰ ডাঙৰ মন্দিৰ আছে ইয়াতে। তো আৰু মানুহবিলাক এনেকুৱা আপোনাৰ যে মানে বহুত আপোনাক যি হেল্প লাগে সেনেকুৱা মানুহ পাব আপুনি, যেনেকুৱা হেল্প নালাগক বহুত হেল্পফুল মানুহ ইয়াৰে। আৰু মেইন খানাৰ কথা ক'লে আপোনালোকে ইয়াতে ফাফৰা, ঢোকলা, তাৰপাছত আপোনাৰ আৰু কি বুলি কয় এইটো ফাফৰা, ঢোকলা, মানে বেছিভাগ মানে ময়দাৰ বস্তু খায় সিহঁতে। মই ভালকৈ নাজানো এনেকৈ নামবিলাক বছ। আৰু যি মানে সিহঁতৰ দালিটো মানে গুড় দিয়ে সিহঁতে, চেনি থাকেই, চুইটটো পাবই সিহঁতৰ, চুইটটো মেইন সিহঁতৰ। যেনেকৈ ধৰি লওক মানে কি দালিত যদি আপুনি ক'ৰবাত ধাবাত, ইয়াতে গুজৰাটী ধাবাত যদি গুজৰাটী থালি খায় তেনেহ'লে আপুনি চুগাৰটো পাবই চবতে, দালিতো দিয়ে চুগাৰ সিহঁতে, মানে গুড় দিয়ে, গুড়, গুজৰাটী গুড়। সেইটো অকণমান দেখিবলৈ গুড়টো মানে আমাৰ যিটো মানে নৰ্মেলি গুড় পাওঁ সেইটো অলপ মানে হালধীয়া টাইপৰ হয় না, হালধীয়া নেকি, মটীয়া টাইপ নেকি চাগে, মটীয়া চাগে। তো মটীয়া টাইপৰ হৈ চাগে অলপ। আৰু ইহঁতৰ গুড়টো পিয়ৰ মানে বগা থাকে, সেইটো মানে কুঁহিয়াৰ আৰু চেনীৰ মানে ডাইৰেক্ট মানে সেইটো শুকাই পেলাই বনাই সিহঁতে। নাজানো কি চিষ্টেম, কিন্তু সেনেকৈ মই অকণমান শুনিছিলোঁ, ইয়াতে মোৰ লগৰ এটাই কৈছিলে। ৰ'ব আপোনালোকক দেখাই দিওঁ ৰ'ব, এনেকুৱা গুড়, ৰ'ব দেখাই দিওঁ। এনেকুৱা দেখিছে না, আমাৰ তাততো অলপ বেলেগ, ইয়াৰতো বেলেগ, টাইট একদম। তো আজিলৈকে এইখিনিতে সামৰি দিছোঁ, কাৰণ মোৰ অকণমান কামো আছে এতিয়া। আপোনালোক বহুত জলদি লগ পাম। তো যিমান পাৰে সিমান আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু যদি ভাল লাগে তেনেহ'লে লাইক বাটন এটা আছে, লাইক বাটনটো ক্লিক কৰি দিব।